হেল্ল' গাইজ, যোৱাকালি আইতাক ভাত অকণমান আনি দিছিলোঁ। তেতিয়া আইতাৰ ঘৰৰ চৌকাখন বহুত লেতেৰা দেখিছিলোঁ। সেয়ে আজি মই মাটি অকণমান আনি আইতাৰ চৌকাখন মুচি দিব আহিছোঁ। সেয়া দেখিব পাইছে, আইতাই যেনে তেনে এনেকৈ ওলাই আহি এই দৰ্জা মুখতে বহি আছে। যিহেতু আইতাই খোজকাঢ়িব নোৱাৰে, সেয়ে সঁচাকৈ আইতাক দেখিলে বহুত দুখ লাগে। আমাৰো দুখ আছে, কিন্তু আমাতকৈ বহুত দুখ আইতাৰ। যিহেতু ল'ৰা ছোৱালীও নিদিলে ভগৱানে, ভৰি দুখনে ভাল হোৱা হ'লেও আইতাই নিজে খোজকাঢ়ি গৈ গাঁও ফুৰি যি প্ৰয়োজন হয় আমাক আহি ক'লেহেঁতেন, বা টাইমতে ভোক লাগিলেও ক'লে পালেহেঁতেন। কিন্তু আইতাই এতিয়া ক'লৈকো যাব নোৱাৰে। কিজানি কেতিয়াবাই লগুণতে শুই যায়। মানে আমাৰ গাঁৱৰ মানুহে কোনোবাই ভাত আনি দিলে খাই, নেপালে এনেকৈ শুই যায় আৰু বহুত দুখ লাগে। সেইবাবে মোৰে যদি আৰ্থিক অৱস্থা ভাল হোৱা হ'লে আইতাক কাৰোৰে পৰা সহায় নোলোৱাকৈ ময়ে চালোহেঁতেন। আইতাই ৰেচন চাউল পাই আছিলে, কিন্তু এতিয়া আধাৰ দিন হোৱাৰ বাবে ৰেচন চাউলৰ পৰাও বঞ্চিত হৈ আছেগৈ। যিহেতু আইতাই নিজে CSC চেণ্টাৰত গৈ আইতাই আধাৰ কাৰ্ড বনাব নোৱাৰে, সেইবাবে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে একোৱে সা সুবিধা পোৱা নাই। 70-80 বছৰ হ'ল বয়স, আজিলৈকে একোৱে পোৱা নাই। চৰকাৰৰ বস্তু বুলিবলৈ আইতাৰ অকল ভোটাৰ ID কাৰ্ডখনে আছে। টাইমে টাইমে ভোট দিয়ে আছে। এতিয়া খোজকাঢ়িব নোৱাৰিলেও আইতাক ঘৰত আহিয়ে ভোটটো লৈ যায়, কিন্তু চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাই।